हेलो डियर व्यूअर्स इউसुफ सफ्टवेयर आज এই নতুন ভিডিঅ'টোলৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চাওক আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ ওলাইছোঁ আপুনি কেনেকৈ বিনামূলীয়াভাৱে আধাৰ কাৰ্ডৰ চেণ্টাৰ ল'ব মানে পাৰমিশ্যন পাব, য'ত নেকি আপুনি আধাৰ এনৰোলমেণ্ট কৰিব পাৰিব, আধাৰ আপডেশ্যন কাৰেকশ্যন গোটেইখিনি আপুনি কৰিব পাৰিব, সেয়া কিন্তু বিনামূলীয়াভাৱে। চাওক চিম্পলি আপুনি বিনামূলীয়াভাৱে কেনেকৈ আধাৰ কাৰ্ডৰ ID ল'ব পাৰিব। চ' আজিৰ এইটো ভিডিঅ'ত আপোনাক সম্পূৰ্ণ প্ৰচেছ কিন্তু দেখাই দিয়া হ'ব বা জনাই দিয়া হ'ব। চ' চিম্পলি আপুনি কি কৰিব, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱাৰ কাৰণে চেষ্টা কৰিব। চাওক আপুনি কেনেকৈ মানে আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব লাগিব। আধাৰ কাৰ্ডৰ মানে যিটো মেইনলি আপোনাৰ ID একচুৱেলি চাওক চিম্পলি আধাৰ এনৰোলমেণ্টৰ যিটো আইডিটো আপুনি কেনেকৈ এপ্লাই কৰিব, ক'ত যাব লাগিব, কোনটো ৱেবছাইট ভিজিট কৰিব লাগিব, কেনেকৈ কৰিব লাগিব মই সবিশেষ জনাই দি আছোঁ। চ' চিম্পলি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। চাওক ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাইছোঁ, আপুনি যদি মোৰ এইটো চেনেলত আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই আপলোড দিয়া ধৰণৰ নিত্য নতুন ইনফৰ্মেটিভ তথা গুৰুত্বপূৰ্ণ ভিডিঅ' নটিফিকেশ্যনবিলাক সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। চ' আহক পলম নকৰাকৈ মূল কথালৈ আগবাঢ়িছোঁ। চিম্পলি চাওক আপুনি কি কৰিব, আধাৰ কাৰ্ডৰ যিটো চেণ্টাৰৰ কাৰণে আপুনি আবেদন কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব, চিম্পলি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ আপুনি অ'পেন কৰিব লাগিব। চিম্পলি চাওক মই মোৰ মোবাইলৰ গুগল ব্ৰাউজাৰটো অ'পেন কৰিছোঁ আৰু চিম্পলি ইয়াত চাৰ্চ বাৰত আহি টাইপ কৰিব IPPB। চিম্পলি চাওক IPPB বুলি এনেকৈ চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ লগে লগে একেবাৰে ওপৰত যিটো লিংক দেখা পাইছে ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক, আপুনি চিম্পলি ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত ক্লিক কৰিব লাগিব। চাওক চিম্পলি যেতিয়া নেকি আপুনি তাত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত আকৌ নতুন এটা ইণ্টাৰফেচ খোল খাই যাব আৰু এইটো ইণ্টাৰফেচত আহি পেলাই আপুনি চিম্পলি কি কৰিব লাগিব সবিশেষ মই জনাই দি আছোঁ, স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। চিম্পলি চাওক এনেকৈ আপোনাৰ সন্মুখত দেখা পাব। ইয়াত আপুনি দেখা পাইছে চাওক 3 লাইনছ এটা, চিম্পলি আপুনি 3 লাইনছত ক্লিক কৰিব। 3 লাইনছত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। চিম্পলি একেবাৰে তলত আপুনি স্ক্ৰল ডাউন হৈ আহিব, তলৰ পৰা চাওক 3 নম্বৰত আপুনি দেখা পাইছে ছাৰ্ভিচ ৰিকুৱেষ্ট বুলি এটা অপশ্যন, আপুনি চিম্পলি ছাৰ্ভিচ ৰিকুৱেষ্টত ক্লিক কৰিব। ছাৰ্ভিচ ৰিকুৱেষ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব আৰু ইয়াত আপুনি দেখা পাইছে নন IPPB কাষ্টমাৰ, চিম্পলি আপুনি নন IPPB কাষ্টমাৰ্ছত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত আকৌ নতুন ইণ্টাৰফেচ এটা খোল খাই যাব, য'ত চাওক কি কৰিব লাগে মই সবিশেষ কিন্তু জনাই দি আছোঁ। আপুনি স্কিপ নকৰিব একেবাৰে গোটেইখিনি বস্তু, স্কিপ কৰিলে হয়তো আপুনি গোটেইখিনি বস্তু বুজি পোৱাত কিছু অসুবিধাৰ মানে সৃষ্টি হ'ব। ইয়াত চাওক আপুনি বহুকেইটা অপশ্যন দেখা পাইছে, একেবাৰে ওপৰত আছে চাওক প্ৰিমিয়াম ছেভিংছ একাউণ্ট, মিছড কল বেংকিং, কাৰেণ্ট একাউণ্ট, ডিজিটেল লাইফ চাৰ্টিফিকেট, কাৰেণ্ট একাউণ্ট, CELC ছাৰ্ভিচ, ডোৰ ষ্টেপ বেংকিং, পে'মেণ্ট, চিম্পলি চাওক মোবাইল বেংকিং, SMS বেংকিং, এনেকৈ বহুকেইটা অপশ্যন কিন্তু আপোনাৰ সন্মুখত দেখা পাব। চিম্পলি কি কৰিব, স্ক্ৰল ডাউন হৈ তলত আহিব, ইয়াত চাওক আপুনি কি কৰিব, ইয়াত আপুনি কেইবাটাও অপশ্যন দেখা পাইছে চাওক নন IPPB কাষ্টমাৰ, ছাৰ্ভিচ ৰিকুৱেষ্ট ফৰ্ম, ডোৰ ষ্টেপ বেংকিং, ছাৰ্ভিচ ৰিকুৱেষ্ট ফৰ্ম, জেনেৰেল ইনকুৱাৰী, ছাৰ্ভিচ ৰিকুৱেষ্ট ফৰ্ম, পাৰ্টনাৰশ্বিপ উইথ আছ। চিম্পলি আপুনি কি কৰিব, তলত যিটো দেখা পাইছে পাৰ্টনাৰশ্বিপ উইথ আছ, আপুনি চিম্পলি ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত আকৌ নতুন এটা ইণ্টাৰফেচ খোল খাই যাব আৰু এইটো ইণ্টাৰফেচত আহি আপুনি চিম্পলি কি কৰিব লাগিব, চাওক ইয়াত স্ক্ৰল ডাউন হৈ তলত আহিব, ইয়াত চাওক আপুনি দেখা পাইছে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আৰু ইয়াত চাওক একেবাৰে ওপৰত আছে ইণ্ডিভিজুৱেল বিজনেছ কাৰেছপণ্ডেঞ্চ। ইংলিছ চাওক আপুনি কি কৰিব, যেতিয়া নেকি আপুনি ইণ্ডিভিজুৱেল বিজনেছ কাৰেছপণ্ডেঞ্চ দেখা পাব, লগতে আৰু কেইটামান মানে অপশ্যন ইয়াত দেখা পাব, চিম্পলি আপুনি কি কৰিব ইণ্ডিভিজুৱেল বিজনেছ কাৰেছপণ্ডেঞ্চত ক্লিক কৰিব। ক্লিক কৰি পেলাই চাওক আপুনি চিম্পলি স্ক্ৰল ডাউন হৈ তলত আহিব, ইয়াত চাওক এটা ফৰ্ম দেখা পাইছোঁ, ইয়াত ফৰ্মখন কিন্তু কিছু দীঘলীয়া আছে, চিম্পলি চাওক মই ফিল আপ কৰি দেখাই আছোঁ, আপুনি চিম্পলি চাই থাকক। ফাৰ্ষ্টতে চাওক চেলুৱেশ্যনত ক্লিক কৰিব, চুজ এন অপশ্যন, ইয়াত আপুনি চিম্পলি আপোনাৰ যিটো ফাৰ্ষ্টৰ মানে টাইটেল হয় নামৰ টাইটেলটো আপুনি দি দিব, মিষ্টাৰ মিছেছ যি হয় আপুনি দিব। নেক্সট চাওক আপোনাৰ নামৰ ফাৰ্ষ্ট নেমটো ইয়াত এণ্টাৰ কৰিব, চাওক মই মোৰ যিটো ফাৰ্ষ্ট নেম হয় সেইটো এণ্টাৰ কৰি আছোঁ। নেক্সট চাওক আপোনাৰ নামৰ যিটো লাষ্ট নেম হয় লাষ্ট নেমটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপুনি চাওক চিম্পলি কি কৰিব লাগিব, মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব, দেন আপুনি আপোনাৰ ইমেইল আইডিটো দিব লাগিব, এটা ভেলাইড ইমেইল ID দি দিব। নেক্সট আপুনি কি কৰিব, এড্ৰেছ ফাৰ্ষ্ট লাইন, ইয়াত আপুনি আপোনাৰ ভিলেজ দিব, মই দি আছোঁ।
হৈ গ'ল। ভিলেজ পোষ্ট অফিচ PS ডিষ্ট্ৰিক্ট পিনক'ড এইখিনি দি দিব। নেক্সট এড্ৰেছ ছেকেণ্ড লাইনতো সেম আপুনি আপোনাৰ ভিলেজ নেমটো দি দিব। নেক্সট বেলেগ একো দিব নালাগে। ইয়াৰ পিছত আপুনি কি কৰিব, পিনক'ডটো দিব লাগিব আপোনাৰ যিটো এৰিয়া পিনক'ড হয় পিনক'ডটো আপুনি দিব। নেক্সট চাওক আপুনি দেখা পাইছে নিয়াৰেষ্ট পোষ্ট অফিচ, ইয়াত আছে চিলেক্ট এন অপশ্যন। চিম্পলি আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো পোষ্ট অফিচ হয় সেইটো আপুনি ইয়াত পাই যাব। চিম্পলি তাত ক্লিক কৰি পেলাই এইটো চিলেক্ট কৰি ল'ব। নেক্সট চাওক এইটো চিলেক্ট হৈ থাকিব, গুৱাহাটী ৱেষ্ট চাব ডিভিজন বুলি আছে। বাকীখিনি এনেকৈ চিলেক্ট হৈ আছে। চিম্পলি চাওক আপুনি ইয়াত কি কৰিব, এনি স্পেচিফিক ৰিকুৱেষ্ট, ইয়াত যদি কিবা লিখিব খোজে আপুনি লিখিব পাৰিব, মই একো নিদিওঁ। নেক্সট চাওক মেণ্ডেটৰী ডিছক্লেইমাৰ বুলি আছে, ইয়াত চিম্পলি এগ্ৰি কৰি দিব, ক্লিক মানে টিক চিনটো দি পেলাই। নেক্সট চাওক এটা কেপচা দিয়া আছে, আপুনি চিম্পলি ভেৰিফিকেশ্যন কোড বুলি আছে এইটো আপুনি দি দিব, আপোনাৰ যিটো কোড থাকে মই চিম্পলি দি দিছোঁ। নেক্সট আপুনি কি কৰিব লাগিব চাওক, চিম্পলি এইখিনি ফৰ্ম যেতিয়া নেকি আপুনি সম্পূৰ্ণৰূপে ফিল আপ কৰি ল'ব। ফিল আপ কৰাৰ পিছত আপুনি তলত দেখা পাইছে ছাবমিট বাটন এটা, চিম্পলি আপুনি ছাবমিট বাটনত ক্লিক কৰি আপোনাৰ যি ফৰ্মখন আপুনি ছাবমিট কৰি দিব। চাওক ইয়াত এণ্টাৰ প্ৰপাৰ ইমেইল এড্ৰেছ, চিম্পলি চাওক আপুনি এনেকৈ সম্পূৰ্ণৰূপে ইমেইলটো ইয়াত টাইপ কৰিব লাগিব। ইয়াত ধৰক আপোনাৰ আগৰে ছেভ হৈ আছিলে ইমেইলটো, তেনেকৈ যদি আপুনি চিম্পলি চিলেক্ট কৰি দিয়ে, চিলেক্ট কৰি দিয়াৰ লগে লগে কিন্তু আপোনাক ইয়াৰ পৰা কি কৰে এইটো ৰিজেক্ট কৰি দিয়ে। ইয়াত সম্পূৰ্ণৰূপে আপুনি কি কৰিব লাগিব, ইমেইলটো ইয়াত টাইপ কৰিব লাগিব, আৰু যেতিয়া টাইপ কৰিব এনেকৈ আপোনাৰ হৈ যাব। নেক্সট আপুনি চিম্পলি কি কৰিব, আকৌ ছাবমিট বাটনত ক্লিক কৰিব। আৰু চাওক যেতিয়া নেকি আপুনি ছাবমিট বাটনত ক্লিক কৰিব, ছাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যি ফৰ্মখন হয় সেই ফৰ্মখন ছাকচেছফুলি ছাবমিট হৈ যাব, আৰু আপোনাৰ সন্মুখত এনেকৈ দেখা দিব। ইয়াত কৈছে ইউৰ ছাবমিশ্যন হেজ বিন ছাকচেছফুল, থেংকছ উই হেভ ৰিচিভ ইউৰ ছাবমিশ্যন। ইয়াৰ পিছত চাওক মানে আপোনাৰ যি ফৰ্মখন ছাবমিট হৈ গ'ল ছাকচেছফুলি। শেষত আপোনাৰ যেতিয়া নেকি ভেৰিফিকেশ্যন কমপ্লিট হ'ব এইখিনি ডিটেইলছৰ ওপৰত, দেন আপোনাক পোষ্ট অফিচৰ ফালৰ পৰা ফোন কৰিব। ফোন কৰাৰ পিছত আপুনি চিম্পলি আপোনাৰ নিয়াৰেষ্ট যিটো পোষ্ট অফিচ ইয়াত দিলে সেই পোষ্ট অফিচত ভিজিট কৰিব, আৰু আপোনাক এটা অফলাইন ফৰ্ম তাৰ পৰা দিয়া হ'ব। চিম্পলি আপুনি ফৰ্মখন ফিল আপ কৰি তাত জমা দিব। কিছুদিনৰ ভিতৰতে আপোনাৰ আধাৰ মানে কেন্দ্ৰ যিটো আধাৰ মানে সেৱা কেন্দ্ৰ সেয়া কিন্তু আপুনি পাই যাব। চ' চিম্পলি আশা কৰোঁ ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি ভাল পালে ভিডিঅ'টো তাত লাইক দিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো এতিয়া তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই আপলোড দিয়া ধৰণৰ নিত্য নতুন ইনফৰ্মেটিভ তথা গুৰুত্বপূৰ্ণ ভিডিঅ' নটিফিকেশ্যনবিলাক সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। যিয়ে নহওক আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় ল'ব বিচাৰিছোঁ। আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। পৰৱৰ্তী সময়ৰ প্ৰতিটো ভিডিঅ'ৰ সৈতে আপোনাক লগ পাম বুলি আশা ৰাখি আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় ল'ব বিচাৰিছোঁ। যিয়ে নহওক আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, জয় অসম, বাই বাই।